যি গৰম সেইকাৰণে এনেকৈ বহি আছোঁ। ভাতটো আনিলোঁ, ভাতটো খাব লাগিব এতিয়া। আজি ৰুবলৈ দিছোঁ 9 ভৰি। তামাম খাম এইপিনে মৰি দি আছোঁ। মই চুপ কৰি আছোঁ পথাৰত। কোনোবাই ভাবিছে কি ফাল্টুকৈ ভিডিঅ' বনাই, কিবা গাঁৱলা দেখুৱাই দিছোঁ মই ভিডিঅ'টো অকণমান কৰি পিনি। পথাৰ পৰিৱেশ, কেঁচা মাটি গোন্ধ, ইয়াকে কয় কি মজা মজা গোন্ধাইছে দেই কেঁচা মাটি গোন্ধ। এইপিনে আমাৰ ককাই মৰি দি আছে। এইপিনে তোমাৰো সেইপিনে মই মানে এইবোৰ চুক টুকবোৰ কৰি দিছোঁ। এইপিনে ৰুই আছে। মাজলৈকে তই কিমান বল আছে চাওঁ। আৰু এইখিনি মই লৈ আনিম। কঠীয়া আছে বস্তাটো মাজলৈ দাঙি আন, কিমান বল আছে চাওঁ বুলি কৈছে। কি ইমান বোকা ইমান দ, এনেকুৱা সোমাই গৈছে। ইপিনে হ'ল ৰুই আছে, এইপিনে ইমান দ। মামুলি দ নহয় কিন্তু এই এনেকৈ সোমাই গৈছে। ৰ'দ ওলাইছে, কিমান সময় ৰুব পাৰোঁ নাজানো। ৰ'দ ওলাই আছে, যিমান সময় পাওঁ পথাৰত থাকিম আৰু এতিয়া যাওঁ ঘৰলৈ। ঘৰৰ পৰা ৰোৱনিৰ কাৰণে চাহ পানী ভাত এইবোৰ কিবা কিবি আনোগৈ। পথাৰ থাকিলে এইপাকে দূৰলৈ। এতিয়া মানে মই এইটো মোনা চোনা লৈ পূৰা আহি আছোঁ ভাত নিবলৈ ঘৰৰ পৰা। পথাৰ থাকিলে এইপাকে আৰু পথাৰ চাব পাৰে। আজিকালি মানে কি পথাৰত মানুহে নাইকিয়া হ'ল। টাউনতকৈ চাহ হ'ল, মানুহে নোলায়। অকলে অকলে পথাৰত মাছ ইচ্ছা ৰাখে চাব পাৰে, ক'তো মানুহ নাই। আৰু ৰ'দটো তামাম ওলাইছে। ছাতি লৈ আহিছোঁ, ৰ'দ তামাম ওলাইছে। ৰ'দটো ৰোৱনীয়ে পাই যাব চুটুকা। ৰ'দ যিহে ওলাইছে। পুলটোত চাইকেল এখন থৈ দিয়া আছে। পুলটোৰ পৰা চাইকেলখন লৈ ভাত আনিলোঁ। চাইকেলখন পুৰা ৰ'দত গৰম হৈ গ'ল থাকে দেই। ৰাম এইখন চাইকেল। আৰু এয়া ভাত লৈ পিনি আহি আছোঁ চাইকেল এখনেদি। এইখিনি ভাত লৈ পিনি আহি আছোঁ। পথাৰ মাজত চাৰিপাশে চাব পাৰি, এনেকুৱা ৰ'দ দিছে নহয়। কচম খেলা মানুহ মৰিব দেই। সেই টোপাল নিব লাগিব। যি ৰ'দ হৈছে কেনেকৈ নিম মই ভাবিয়ে পোৱা নাই দেই। ৰাস্তা চক না, পথাৰ মানে ৰাস্তা নহয় আৰু পথাৰ হয়। যাবলৈচোন অৱস্থা নাই, কেনি যাম সেই। এইখিনি ৰুই আছে, ৰুই শেষে হ'ব এতিয়া। ৰুই আছে আৰু এইখিনি। মই যি গৰম বহি আছোঁ দেই, ৰ'দত থাকিব নোৱাৰিম মানে। এইখিনি ৰোৱনীখিনি একবাৰে ভাত আনি পোৱা হৈ গ'ল যে, এতিয়া অলপমান আৰাম কৰি লৈছোঁ। এইখিনি ৰুই আছে তাত, ইয়াত চাব পাৰে আপোনালোকে ৰুই আছে। এইখিনি ৰুই আছে, মই জুম কৰি দিছোঁ। মই আঁতৰত বহি চাব নি, ইমান জুম কৰিছোঁ। বহুত আঁতৰত বহি আছে। ইয়াত আছে, এইখনত আছে। মই কেমেৰা জুম কৰি চাব, ইমান ওচৰত আহিছে। পথাৰত কোনো মানুহে নাই, যি ৰ'দ হৈছে। মই আছোঁ পথাৰত, মানুহ চানুহ নাই। এই হাতত ৰুই আছোঁ। যি গৰম সেইকাৰণে এনেকৈ বহি আছোঁ। ভাতটো আনিলোঁ, ভাতটো খাব লাগিব এতিয়া। খাই পিনি ঘৰলৈ গৈ আছোঁ। কেনেকুৱা ৰ'দ চোকা হৈছে দেই। ৰাতিপুৱা ইমান বৰষুণ, এতিয়া ৰ'দ চোকা। যিকি নহওক পথাৰত থাকিয়ে কিবা এটা ভাল লাগে, ইমান মজা লাগে পথাৰত থাকি পিনি। একদম পথাৰ মাটি যিটো কেঁচা মাটি গেলা গোন্ধ, গোন্ধটো বহুত ভাল লাগে। বেলেগে ক'ব পাৰে কেঁচাটো, পথাৰ কেঁচা মাটি গোন্ধ কিছুমান ভাল নাই আৰু। কেনেকুৱা লাগিলে আহি পিনি? কেনেকুৱা লাগিলে? ঐ তই এইপিনে
দেউতাক ভাত খাবলৈ মাত দিবি দেই ক'লৈ এটা খাবি অঁ এনে কেনেকুৱা লাগিলে ৰুবলৈ হা মজা গ'লে নে কেলে আৰু যিহেতু ৰ'দটো বৰ চোকা খানা খাব হৈ গ'ল এইপিনে আমাৰ মাংস ৰান্ধনি লৈ আছে মাংস আজি তামাম খাম আজি প্ৰথম নভুই যে আপোনালোকে ইয়াৰ ভিডিঅ'টো মোবাইলৰ ভিডিঅ' পাই ইণ্টাৰেষ্ট ল'ব আৰু দেই আমাৰ ইয়াৰ ৰাইজ বহি গ'ল খাবলৈ চাব পাৰে এইখিনিয়ে আছিলে আৰু বেছি মানুহ মতা নাছিলোঁ এতিয়া আমাৰ গাঁৱৰ মানুহ আহিলে আৰু সৰু সুৰাকৈ নভুই এটা লৈ দিলোঁ আৰু ডাঙৰকৈ এটা পাতিব লাগিব এইকেইদিনতে আৰু এইখিনি পাতিলোঁ আৰু চাব পাৰে আপোনালোকে মানুহ এইকেইজন হৈছিল গাঁৱৰ পৰিৱেশ এনেকুৱা বোকা বোকা হৈছে চাব পাৰে এইপিনে মানে কঠীয়াখিনি আছে আৰু এইপিনে এই পিছপিনে আছিলে আমাৰ মাটি ৰুলোঁ আৰু এয়া পথাৰৰ পৰা আহিলোঁ পথাৰৰ পৰা আহি ডিউটিত আহিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানে যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা এই ঘণ্টিৰ বটনটো দবাই দিব আজিলৈ তেনেহ'লে বাই